কনকলতা গাৰ্লছ হোষ্টেলৰ মোৰ চৰাইজনী, লিখিছানে বাৰু মোলে নীলাখামৰ চিঠি? লিখিছানে ৰোমান্টিক মুহূৰ্তবোৰৰ কথা? লিখিছানে আন্ধাৰৰ মাজতো মোক দেখাৰ কথা? পাৰিছা জানো আঁকিব সেই জোনালী ৰাতিৰ তুমি মই হোৱা সেই অবুজ ভাষাবোৰ? চন্দ্ৰমায়ো যে হাঁহে, তৰাবোৰেও যে জোকায়, সেই মাজনিশাৰ আমাৰ মৰমবোৰ? তোমাৰ গালেদি বাগৰা মুকুতাৰ মানিকৰ আগত আকাশখনোচোন গধুৰ হৈ পৰে। লিখিছানে বাৰু তুমি মই লগ হ'লে সেই আকাশে জোকোৱাৰ কথা? কত স্মৃতিৰ প্ৰতিলিপি এই নীলাখামৰ চিঠি, কত ৰোমেণ্টিক মুহূৰ্তৰ সাক্ষী এই নীলাখামৰ চিঠি। কিৰিলি হাঁহি কান্দোনৰ ভাষাৰে লিখা হোষ্টেলৰ এটা চিনাকি নাম, নীলাখামৰ চিঠি। আন্ধাৰত থাকি ভাল পোৱা ল'ৰাটোক আজি পোহৰ দেখুৱাইছা, এয়াতো চাগে এনেই নহয়। তোমাৰ বুকুৰ মৰমৰ ওখ চাংখনলৈ মনটোৱে উৰা মাৰে, এয়াতো চাগে এনেই নহয়। লিখিবা হালধীয়াবোৰ সেউজীয়া হোৱাৰ কথা, কাব্যিকতা শেষ হৈ মাদকতা আৰম্ভ হোৱাৰ কথা। বাট চাই ৰ'ম সেই অবুজ ভাষাবোৰ বুজিবলৈ।